পিকনিকৰ কথা একেবাৰে ভবাই নাই। বছৰটো শেষ হ'বলৈ হ'ল, চবেই পিকনিক গৈ আছে। আমাৰ গোটৰ ফালৰ পৰা এটা পিকনিক হ'ব লাগিছিলে নহয়। এই বাইদেউ সঁচা কথা কৈছোঁ, এই কথাটো মই আপোনাক কম বুলি কিমান বাৰ যে ভাবিছোঁ। মই আকৌ আপুনি কিবা পইচা টনাটনি হৈ আছে কাৰণে কথাটো উলিয়া নাই বুলিহে ভাবি আছিলোঁ। গ্ৰুপৰটো আপুনিয়ে লিডাৰ, আপুনিয়ে যদি কথাটো নুলিয়াই আমিনো কেনেকৈ ক'ম আৰু। তেনেহ'লে আৰু দেৰি কৰাত নাই দেই। তহঁতি এটা কাম কৰ, কেইজনী যাবি গোটেইকেইজনী নাম আৰু পইচাখিনি জমা কৰি মোক আনি দিলেই হ'ল। মই লিষ্টখন বনাই ল'ম। তেনেকৈ তহঁত দুজনীক এইটোৱে কাম দিছোঁ, কৰিব পাৰিবিনে তহঁতি? কৰাত একো প্ৰব্লেম নাই, কিন্তু আপুনি নাজানে নেকি আমাৰ গ্ৰুপটো এতিয়া এটা গ্ৰুপ হৈ থকা নাই নহয়। তই একদম ঠিক কথাই কৈছ মিনতি। এই চম্পা বাইদেউজনী আহিবই নহয়, তেওঁ অহাৰ পিছত বেলেগ এটা মন্তব্য দিবই আৰু। পিকনিকৰ কথা তেওঁ গম পাবহে লাগে। তহঁতি কেইজনী এনেই চিন্তা কৰি থাক দেই। এই চম্পা বাইদেউক নজনালেই হ'ল দেখোন। এনেও আমি তিনিজনী আছোৱেই, বাকী কেইজনীক লাহে লাহে মনে মনে আমাৰ গ্ৰুপৰ ফলিয়া কৰি ল'লেই হ'ল। চম্পা বাইদেউক এইখিনি কথা নজনালেই হ'ল। কি ক? চম্পা বাইদেউ কি কথা নজনাবলৈ কৈ আছিলি? আকৌ এবাৰ কচোন। আৰে চম্পা বাইদেউ, আপুনি ইমান জল্দি আহিলে যে আজি? তোৰ আকৌ মুখৰ মাতে হেৰাল যে। মই সোনকালে অহাত তোৰ কিবা অসুবিধা হ'ল নেকি? আৰু তহঁতি কেইজনী কি প্লেনিং কৰি আছিলি পিকনিকলৈ যাবলৈ? আজি মোক ধৰণীয়ে সোনকালে নমতা হ'লে মইতো গমেই নাপালোহেঁতেন তহঁতৰ যে ইয়াত তলে তলে কি প্লেনিং চলি থাকে। ধৰণী আৰু বাকী কেইজনীকো মাতি আন। ববী, পাৰ্বিন, তহঁতি কেতিয়াৰ পৰা চম্পা বাইদেউ ফলিয়া হ'লি? তহঁতি দেখোন আমাৰ ফালেহে আছিলি। আমাৰ চম্পা বাইদেউ আপুনি কোৱাৰ দৰে ইমান বেয়া নহয়। মোৰ আব্বাৰ বেমাৰৰ সময়ত চম্পা বাইদেউ নিজে আহি মোক পইচা দি গৈছেহি। কিমান মৰমীয়াল হয়, আপোনাৰ দৰে নহয়তো। ময়ো একমত। মোৰ সময়তো চম্পা বাইদেউহে আহিছিলে মোক সহায় কৰিবলৈ। আপোনালোকে আলোচনা কৰি থাকোঁতেই গ'ল। ঠিক আছে, কথাবোৰ যদি ইমান আগবাঢ়িছেই তেনেহ'লে এইটো কথা কৈ থওঁ যে এইবাৰ পিকনিক দুভাগ হ'ব। আমাৰ পিকনিক আমি আমাৰ ভাগে পাতিম আৰু তহঁতিও নিজৰ নিজৰ চাই ল'বি। আমাৰ পৰা একো আশা নকৰিবি সহায়ৰ। নালাগেও একো সহায় আমাকো নালাগে। কুকুৰে হাগিলে আমাৰ দীঘল পদূলিত, হাগিলে ঐ হাগিলে কেঁচু এডাল ওলালে, এই কেঁচুডাল ভাজি খাবলৈ দাংবদী দৰে লাগিলে। ঐ ধৰণী ঐ, ভাত চাত খাব নিদিয় নি? মাৰিবি যেনহে পাইছোঁ। কেতিয়াবা নিজেই পইচা দুটামান ঘটি আনি দিবহি, তাৰপিছত ইমান দম দিব বুজিছে। আপোনাৰ টকাৰ পৰা মই একো ঘৰ চলাই থকা নাই। নিজে কষ্ট কৰি গোটৰ পৰা পইচা আনি ঘৰ চলাইছোহি। যেতিয়া লাগে ভাত জলপান গোটাই থাকিব নোৱাৰোঁ মই। তই যে মোৰ আগত মুখ নচলাবি বুজিছ। এই ঘৰটো যে পাইছ, এই ঘৰটো মোৰ বাপেৰে বনাই থৈ যোৱাহে হয়। সেইকাৰণে ভালে ভালে মোৰ কাৰণে ভাত চব্জি লৈ আহ, নহ'লে বা আকৌ একেবাৰে খং উঠিব, ঘৰৰ পৰা উলিয়াই দিম, গম পাবি। কি যে অপদাৰ্থ এটাৰ লগত বিয়া হ'লো নহয় মই। কোনদিনাখন এইটোৰ পৰা শান্তি পাম ঠিক নাই আৰু। কোৱাচোন মিনতি, কি হ'ল? মন মাৰি আছে যে? কেইজন মানুহ হ'ল? পইচা উঠিছেনে? কিনো ক'ম আৰু বাইদেউ, বেয়াও লাগিছে ক'বলৈ, কিন্তু পিকনিকটো খোৱা নহ'ব যেনহে পাইছোঁ। যেনে তেনে মিলাই 6জনীমানহে হৈছে। আমাৰতো গ্ৰুপত ইফালৰ পাৰ্টিটোহে বেছি ষ্ট্ৰং, আমাৰ ফালে বেছি মানুহ নায়েই। ইটো গ্ৰুপৰ কথা শুনিছে নাই বাইদেউ? আমাৰ পিছে একদম ঠিকেই আছে। এতিয়ালৈকে 30জনী হ'লেই, আৰু হ'ব পাৰে। আৰু মই গাই প্ৰতি 200 টকাকৈ তুলিছোঁ নহয়। একদম ফাটাফাটি পাৰ্টি হ'ব। আপুনি খালি গোটেইখিনি মোৰ ওপৰত এৰি দিয়ক। গোটেই পইচা চম্ভালা দায়িত্ব গোটেইখিনি মই কৰিয়ে আছোঁ, চিন্তা কৰিব নালাগে। বঢ়িয়া পাৰ্টি হ'ব। একো নাই, আমি মন মাৰিব নালাগে নহয়, মই যোগাৰ কৰিম। আৰু একো নাই, 6জনী হ'লেও আমি চবেই দেখোন ঘৰৰ পৰাই এইটো সিটো বস্তু যোগাৰ কৰি পিকনিক কৰিবই পাৰোঁ, নহয় জানো? চিন্তা কৰিব নালাগে। এতিয়া যিমানখিনি পইচা হৈছে সেইখিনি আমি গোটাওঁচোন যি পাৰোঁ, বাকীখিনি আমি মিলাই ল'ম, হয়নে? ডালিমী জেঠাই, ইমান দিনৰ মূৰত যে গোটৰ মিটিঙত নহাই হ'ল দেখোন। আমি চবেই পিকনিকৰ আয়োজন কৰি আছোঁ নহয়, যাবনে নাই পিকনিকলৈ? জেঠাই নগ'লেনো আৰু পিকনিক কেনেকৈ ভাল লাগিব, হয় নাই জেঠাই? ওলাব দেই, পিকনিক যাম, কিমান যে ভাল লাগিব। হুৰা, পিকনিকলৈ যাব ওলাইছা, ভালেই পাইছোঁ। কিন্তু তেনেকৈ মোৰ সাঁচতীয়া ধন নাই নহয়। যেনে তেনে গোটলৈ আহোঁ, এই সাহাৰ্য পাম বুলিহে। কিন্তু তোমালোকে পিকনিক যাবলৈ ওলাইছা, তাকে পইচা গোটাব নহয়। মই আকৌ পইচা দিবলৈ মোৰ নিজৰে তাকৰ হৈ যায় নহয় চলিবলৈ। এটা দুটা কাম কৰি বাৰু মই তোমালোকক সহায় কৰি দিব পাৰোঁ, কিন্তু পইচাহে দিব নোৱাৰিম যেন পাইছোঁ। তোমালোকে বাৰু বেয়া পাবা নেকি? ৰাম, কি যে কথাবোৰ কয়। কিয় বেয়া পাম জেঠাই? বেয়া নাপাওঁ নহয়, ওলাব আকৌ আমাৰ লগতে। বছৰৰ শেষত এটা বনভোজ আয়োজন কৰিছোঁ, তাতে সকলোৱে যদি বিনা পইচাত আহে কেনেকৈ হ'ব? আপোনাক দেখি বেলেগ এজনো আহিব আমাক বিনা পইচাত লৈ যা বুলি। আপুনি যদি 200 টকা এটা দিব নোৱাৰে, 150 টকা হ'লেও দিয়ক। এনেকৈ বিনা পইচাত আমি লৈ যাব নোৱাৰোঁ নহয়, আমাৰোতো পইচা নাটনি চলি আছে। মোক মাফ কৰি দিবি আই, মই জনা নাছিলোঁ নহয় তহঁতৰ বনভোজৰ আয়োজন চলি আছে বুলি। মই এনেহে আহিছিলোঁ ভুমুকি এটা মাৰিবলৈ। হ'ব দে, মোক লৈ নগ'লেও হ'ব, মই ঘৰলৈ যাওঁ। তহঁতি ভালকৈ ফূৰ্তি ফাৰ্তা কৰি আহ, তাতেই মই সুখী।
হ'ব দে মই ঘৰলৈ যাওঁ। জেঠাইটি, আপুনি এনেকৈ ক'লে নহ'ব নহয়। আমাৰ গোটৰ চবতছে ডাঙৰ সদস্য আপুনিয়ে হয়। আপুনি আমাৰ লগত বনভোজ নগ'লে ভাল লাগিব জানো? একো নহয়, আপুনি আমাৰ লগতে যাব পাৰিব। আইজনী, তোৰ মংগল হওক। হ'ব দে, মই যিমান পাৰোঁ তহঁতক সহায় কৰিম আৰু বাৰীৰ শাক পাচলি ফল মূল যি পাওঁ বুটলি আনি দিমহি। ঠিক আছে, মই ওলাওঁ এতিয়া ঘৰলৈ। চম্পা বাইদেউ, ইয়াত ৰখি থকা কিবা অৰ্থ আছেনে? বলক বলক, সোনকালে আমি ইয়াৰ পৰা যাওঁ আৰু আয়োজনখিনি কৰোঁগে। এইবোৰ চব ঠিকেই আছে বাইদেউ। এই ধৰণীজনী কাম বনবোৰ ঠিক লগা নাই। তাই চবৰে পৰা 200 টকা খুজিছে আৰু ইফালে নিজৰ পুতেককো লৈ যাব বোলে। পুতেকৰ কাৰণে এক্সট্ৰাকৈ পইচা দিয়া নাই। এইবোৰ কি কথা ন? বেলেগখিনিৰ পৰা 200 টকা লৈছে, নিজেও 400 টকা দিব পাৰে, বাট নাই দিয়া। এই বেলেগেনো কি কৰিছে কি কৰা নাই সেইবোৰ আমি চকু দি থাকিব নালাগে নহয়। আমি যিমানখিনি পাৰোঁ আমাৰ নিজৰটোৱে চাওঁ আৰু বেলেগ ছোৱালীকো গোটাব চেষ্টা কৰোঁ। তোমালোকৰ কোনোবা লগৰ ভাগৰ আছে যদি ক'বা না, একেলগে পিকনিক খাবলৈ যাম, ভাল লাগিব। কৈ চাবাচোন দেই। ধৰণী, আজি হঠাতে তোৰ মোলৈ কেনেকে মনত পৰিলে? ইমান বছৰে দেখোন তই মোক একেবাৰে পাহৰি গৈছিলি। এতিয়া তই কিয় মোক মাতি পঠিয়ালি? কমল, তই মোক বাৰু মাফ কৰি দিব পাৰিবিনে? তোৰ লগত বিয়া নহৈ মই বৰ ডাঙৰ ভুল কৰিলোঁ। এই মানুহজনে মোৰ মাথাটো শেষ কৰি পেলালে। গোটেই দিনৰ দিনটো মদ খাই য'তে ত'তে পৰি থাকে আৰু মই ইমান কষ্ট কৰি অনা পইচাকেইটা সেই মানুহজনক আলপৈচান ধৰি থাকোঁতেই যায়। মোৰ কথাটো বাদেই দিছোঁ, আমাৰ ল'ৰাটোৰ কথাও অলপো নাভাবে। সেইকাৰণে মই এটা বুদ্ধি সাজিছোঁ। তই মোক সহায় কৰিবিনে? ধৰণী, এনেকেনো কিয় কৈছ? মই সদায় তোৰ লগতে আছো। তোক যি ধৰণৰ সহায় লাগে মোক ক'লেই হ'ল। মই আছো নহয় তোৰ লগত। এতিয়া আৰু তই চিন্তা কৰিব নালাগে। ধৰণী বাইদেউ, আপুনি দেখোন অকলেই বজাৰ সমাৰ কৰি আজৰি। কি কি বস্তু আনিলে চাওঁচোন। এইবোৰ আৰু কিয় চাব লাগে? ইমান কষ্ট কৰি গোটেই সোপা বজাৰ সমাৰ কৰি সামৰি থৈছোহি। এতিয়া আৰু মই এটা এটাকে খুলিলে দিগদাৰ হ'ব নহয়। একে আলু শাক পাচলি ধান সেইবোৰহে আছে। মাংস চাংস তোমালোকে দেখোন যোগাৰ কৰিছাই, সেইবোৰ অনা নাই। বাকী গোটেইখিনি দেখোন আছে ইয়াতে। ধৰণী, সঁচাকৈ দেই, তুমি যে ইমান ভালকৈ কামবোৰ আগবঢ়াই দিছা, আমি একেবাৰে চিন্তা কৰিবলগীয়া হোৱাই নাই। নালাগিবতো বাইদেউ, আপোনাক দেখোন মই কথা দিলোৱেই, গোটেইবোৰ কাম মই চম্ভালিম নহয়। আপোনালোকে চিন্তা কৰিব নালাগে। আৰু এটা কথা ক'বলৈহে আছিলে বাইদেউ, আমিতো পিকনিক এই ওচৰ পাজৰে নাখাওঁগৈ, গ'লেতো অকণমান দূৰলৈহে যাম। সেইকাৰণে বাছৰ যোগাৰ কৰিব লাগিব নাই? আপোনালোকে পাৰিলে আৰু 100 টকা দি দিব, তেতিয়াহে গৈ মিলিবগৈ অংকটো। অ' আই, কথাটো মই ভবা নাছিলোঁ দেই। সঁচা কথা ক'ব গ'লে আমাৰ গাঁওখনে ইমান ধুনীয়া, ইয়াতে ইমান ধুনীয়া নদী পাৰ আছে। আমিনো কেলে দূৰত গৈ খাবগৈ লাগে? যি যি বস্তু যোগাৰ হ'ল আৰু আমি দেখোন ইয়াতে খাব পাৰোঁ। তুমি কথাটো বেয়া পাইছা নি কোৱাৰ কাৰণে? এনেকৈ ক'লেহে ভাল নালাগে দেই। সকলোৱে বাহিৰত গৈ গৈ খায়গে, ইমান ধুনীয়া ধুনীয়া জেগা আছে। আমি এই গাঁওখনতে কিমান সোমাই থাকিম? অলপ ওলাই গ'লেহে ভাল লাগিব, সেইটো ভাবিহে কৈছিলোঁ। যদি 100 টকা এটাও দিব টান পায় এক্সট্ৰাকৈ, তেনেহ'লে আৰু মই কি ক'ম? মই অকলে দিলেতো নহ'ব, সকলোৱে মিলা প্ৰীতিকৈ দিলেহে হ'বগৈ। হ'ব দিয়া ধৰণী, কথাষাৰ মই তোমাক এনেই কৈহে চাইছিলোঁ, তুমি ইমান বেয়া পাব নালাগে। হ'ব বাৰু, মই সকলোকে কৈ দিম 100 টকা আৰু লাগিব বুলি। এতিয়া কথাটো 300 টকাৰ হ'লগৈ ন? ঠিক আছে দিয়া, মই জনাই দিমগৈ। ব'লক চম্পা বাইদেউ, এইখিনি কাম ধৰণী বাইদেউ অকলেই কৰি ল'ব যেন লাগিছে। আমি ইয়াত হাত নিদিয়াই ভাল। ব'লক আমি বাকীবোৰক জনাই দিওঁগৈ। ধৰণী, তুমি ইয়াত ৰখি আছা যে? তুমি কোৱা মতে বস্তুবোৰ মই নমাই পিনে অকণমান পান খাওঁ বুলি ওলাই গৈছিলোঁ। তুমি আকৌ বেয়া পাইছা নেকি? মুখখন ফুলাই আছা যে? তুমি যে বস্তুবোৰ আনি থলা আৰু মোক এবাৰো নকলা, মই ইয়াত নহা হ'লে বেলেগৰ হাত লগা হ'লে কি হ'লহেঁতেন বাৰু? হ'ব দিয়া, মোক বেয়া নাপাবা। এতিয়া মই কি কৰোঁ কোৱাচোন? মিনতি, তুমি ইয়াত কি কৰি আছা? তোমালোকৰ ইয়াত কাম নাই নহয়। এই গোটেইখিনি বস্তু আমাৰ দলৰহে হয়, তোমালোকে বেলেগকৈ ৰাখা। আমাৰ লগত খেলি মেলি নকৰিবা। যদি আমাৰ বস্তু কিবা হেৰাই, আমি তোমালোককে দায়ী বুলি ভাবিম। হ'ব ধৰণী বাইদেউ, মই আপোনালোকৰ বস্তু হাত দিবলৈ অহা নাই। এইটো গোট আপোনালোকৰ যেনেকৈ হয় আমাৰো তেনেকেই হয়, আপুনি পাহৰি নাযাব। হ'ব দিয়ক, আপোনালোকে নিজৰ কাম কৰক, মই আহোঁ। বুজিছে বাইদেউ, মানুহেই নাই আমাৰ গ্ৰুপত, আৰু ইমান তাকৰকৈ পইচা গোট খালেনো কেনেকৈ আমি পিকনিকটো পাতিম? মইতো একো চিন্তা কৰিবই পৰা নাই। চোৱা, চাউল দাইলৰ চিন্তা কৰিব নালাগে। আমাৰ ঘৰত ধানৰ বস্তা 2টাকৈ পৰি আছে, আৰু দাইলো মই এবাৰ যোগাৰ কৰি দিম। বাকী মাছ মাংস আৰু কিবা কিবি যি লাগে সেইখিনি আমি পইচা তুলি ল'লেই হ'ল। সেইটো ঠিকেই কৈছে বাইদেউ, মানুহ কম যেতিয়া বেছি বস্তুৰ প্ৰয়োজন নাই। কিন্তু এটা কথা, পিকনিকত মানুহ হ'লে ভাল লাগে। আমাৰ পিকনিকটো হেৰেঙা হ'ব বুলিহে চিন্তা লাগিছে। অ' বাইদেউ, এইটো সেই মানুহটো। আৰে বাপৰে! এই মানুহটো এনেকৈ পলালে যে আমাক দেখি। কিবা হ'ল নি মিনতি? মই একো ধৰিবই পৰা নাই। সেইদিনাখন যে ধৰণীয়ে মোক অফিচত সোমাব দিয়া নাছিলে, এই মানুহজনে সহায় কৰি আছিলে। এতিয়া পিছে এনেকৈ কিয় পলালে মই একো ধৰিবই পৰা নাই। ৰাম, তহঁতি দুজনী একেবাৰে চিনি পোৱা নাই ন মানুহজনক? এই মানুহজন বেলেগ কোনো নহয়, ধৰণীৰ এক্স লাভাৰ। বাইদেউ কি কৈছে? বান্ধৱীসকল,
কাইলৈ 31 ডিচেম্বৰ। কাইলৈ দিনটোৱে আমি বনভোজ যোৱাৰ কাৰণে ঠিক কৰিছিলোঁ, কিন্তু যিহেতু আমাৰ সংখ্যা তেনেই কম, সেইকাৰণে ভবা ধৰণে আমি চাগে বনভোজটো আয়োজন কৰিব নোৱাৰিম। তাৰমানে আমি পিকনিকলৈ নাযাম নেকি? নহয়, মই তেনেকৈ কোৱা নাই। পিকনিকলৈ আমি নিশ্চয় যাম, কিন্তু খাদ্যখিনি আমি নিজৰ ঘৰতে ভালদৰে তৈয়াৰ কৰি পিকনিক স্পটলৈ লৈ যাম, আৰু তাতে গোটেই দিনটো থাকি ভালদৰে নাচি বাগি ফূৰ্তি ফাৰ্তা কৰি সন্ধিয়া ঘূৰি আহিম। তেনেকে হ'লে দেখোন ভালেই। ঘৰত ৰন্ধা বঢ়া কৰিবলৈ সুবিধাও হয় আৰু চবেই বেলেগ বেলেগ ব্যঞ্জন লৈ গ'লে ভালো লাগিব, হয়নে বন্ধুসকল? ঠিক আছে, তেনেহ'লে সেইটোৱে কৰা যাওক। আৰে তোমালোক দুজনী এই সন্ধিয়াখনত কোনফালে গৈছিলা? এই নক'ব বাইদেউ, সেইদিনাখন পাৰ্বিনৰ আপুনি গোটৰ অফিচলৈ যাওঁতে ধৰণী বাইদেউ আপোনাক গালি দিয়া নাই জানো? আহিব নালাগে বুলি কৈছিলে। মই ভাবিলোঁ এবাৰ মই গৈ চাওঁচোন, কিজানি মোক কিবা কিবি দৰকাৰ হ'লে ক'বই। তাৰপৰা গোটৰ অফিচত দেখিছোঁ তলামৰা, আৰু মইতো নাজানো চাবি কাৰ ওচৰত আছে। ইফালৰ গ্ৰুপৰ মানুহকো সুধিলোঁ, তাহাঁতি বোলে যোৱাই নাই। এতিয়া মই কাক বিচাৰোঁ বুলি তেনেকৈ ধৰণী বাইদেউলৈ ফোন কৰোঁতে তেতিয়া কৈছে ধৰণী বাইদেউ বোলে হয় ৰাতিকৈ আহিব বোলে, বস্তু কিছুমান থ'বলৈ আছে, সেইকাৰণে চাবিটো তেওঁৰ ওচৰতে আছে। এইটো কথা নহয়। এতিয়া আমিওতো বাকীবোৰ মানুহেতো কিবা কৰিব বিচাৰোঁ ন, গোটেইখিনি মূৰ পাতি লৈছে ভাল কথা, কিন্তু আমাৰোতো মন যায়। তুমি মিছাতে চিন্তা কৰিছা। ধৰণী বৰ কামিলা মানুহ, গম পাইছা? চব কাম নিজে কৰি ল'ব বিচাৰে, আমাক কষ্ট হ'ব দিয়া নাই। তাই ভালকৈ চম্ভালি ল'ব, তোমালোকে চিন্তা নকৰিবা। যি য'ত তোমালোকে সৰু সুৰা বস্তু আনি থৈছা নিজৰ লগতে ৰাখা, কাইলৈ পিকনিকলৈ যামেই তেতিয়া লৈ আহিবা। সেইবোৰ ঠিকেই আছে বাইদেউ, কিন্তু আমি ৰখিম ক'ত? গোটৰ অফিচতে গোট খাম নে বেলেগ ক'ৰবাত? তোমালোকক জনোৱাই নাই নেকি? ধৰণী মোক কৈছে বোলে সেই পুৰণা স্কুলখনৰ তিনিআলিটো, সেই তাতেই বাছখন আহি ৰখি থাকিব। আমাক চবকে ৰাতিপুৱা 7:30 মানতে তাতে ৰখি থাকিব কৈছে, তেতিয়া আমাক তাৰ পৰাই লৈ যাব। বাকীবোৰ মানুহকো তোমালোকে জনাই দিবাচোন দেই, মোৰ আকৌ চবৰে নাম্বাৰ নাই নহয়, সেইকাৰণে কৈছোঁ। সেইবোৰ চব ঠিকেই আছে বাইদেউ, কিন্তু ইমান ওপৰা ওপৰি কামবোৰ হৈ আছে নহয়, অলপো গম পোৱা নাই যে ক'ত কি কৰিছে, সেইকাৰণে অলপ দিগদাৰো পাইছোঁ। কিন্তু হ'ব দিয়ক, তাই কৈছে যেতিয়া আমি চবেই 7:30 মানতে ৰেডি হৈ থাকিম। ঠিক আছে বাইদেউ, হ'ব বাৰু, আমি বাৰু ৰেডি হৈ থাকিম। ঠিক আছে, কাইলৈ লগ পাম বাইদেউ, এতিয়া আহোঁ আমি। যোৱা, ভালকৈ যোৱা, কাইলৈ লগ পাম দেই। বাইদেউ, সময় চাইছেনে? এতিয়া 9:30 বাজিও পাৰ হ'ল। আপোনালোকে কৈছিলে 7:30 বজাতে গাড়ী আহি পাই যাবহি। কি হ'ল? আমি ইমান দেৰি পৰা ৰখি আছোঁ, গাড়ীখন আহি পোৱা নাই যে। তুমি মিছাতে চিন্তা কৰিছা, বাছখন আহি পাব, ৰ'বা। এই ৰাস্তা চিনি পোৱা নাই কিজানি। ৰ'বা, পাৰ্বিনহঁতকে ফোন এটা কৰি চাওঁ, তাহাঁতি গম পাব কি হৈ আছে। হেল্ল' পাৰ্বিন, ক'ত আছা? ইমান দেৰি কৈছা যে, আৰু বাছখনো আহি পোৱাহি নাই, কিবা গম পাইছেনে কথা? এইবোৰ কি কৈ আছা তোমালোকে? কি? পাৰ্বিন বাইদেউ ক'ত আছে? এইবোৰ কি? এইবোৰ দেখোন মটৰ বটল আৰু শিলগুটি। এইবোৰ কি হয় পাৰ্বিন বাইদেউ? যি দেখিছা সেইবোৰে। এই ধৰণীয়ে আমাক ঠগিলে। এই মটৰ বটল আৰু শিলগুটি ভৰাই পিনে বস্তাবোৰ বান্ধি থৈ দিছিলে, সেইকাৰণে আমাক দেখুওৱা নাছিলে। হে ভগৱান! এই লালা কৰি থাকিব নালাগে, যিমান পাৰা সোনকালে গাড়ীখন চলোৱাচোন। আমাৰ কথা কোনোবাই গম পাব লাগিলে খতম আৰু, সোনকালে গৈ পালেহে ৰক্ষা। আৰে ডাৰ্লিং, মনটো ফূৰ্তি লাগিলেতো লালা কৰিমে ন। ইমান ব্ৰহ্মপুৱাতে মই তোমাক কিয় মাতিলো বাৰু? 7:30 বজাত ইফালৰ পাৰ্টিক মাতি থৈ দিছো। তাহাঁতি যদি আহি গম পায় যে কিবা এটা গড়বড় লাগিছে, আমাৰ দুইটাকে জেল হ'ব, গম পাইছা নাই? সেইকাৰণে কৈছো সোনকালে ইয়াৰ পৰা পলোৱা। তাই কোৱাৰ বাবে গোটেই টকা পইচাখিনি তাইৰ হাততে গতাই দিছিলোঁ। তাই বোলে গোটেইখিনি চম্ভালি আছিলে, সেইটো বিশ্বাসতে আমি তাইৰ ওপৰতে নিৰ্ভৰ কৰি আছিলোঁ। মোক পাৰ্বিনে নোকোৱা নহয়। বাইদেউ, আপুনি চকু দিছেনে নাই? মইহে ইমান অন্ধ হৈ তাইক বিশ্বাস কৰিছিলোঁ, সেইকাৰণে ইমানখিনি মানুহৰ নষ্ট হ'ল পইচা। এতিয়া মই কি কৰোঁ বাৰু? কেনেকৈ মানুহখিনিক মই মাফ খোজোঁ? আইজনীও, তোমাৰ ভুল নাই বুলি সকলোৱে জানে নহয়, তুমি ইমান চিন্তা নকৰিবা। ৰাইজক আমি বুজাই ল'ম নহয়, তুমি এতিয়া সেইবোৰ চিন্তা কৰিব নালাগে দেই সোণজনী। তাকেই চম্পা বাইদেউ, আপুনি যে নিৰ্দোষী এই কথাটো আমাৰ সমাজৰ সকলোখিনিয়ে জানে, আৰু আচল দোষী কোন সেইটোও আমি চবেই গম পালোঁ। তাৰ কাৰণে আমি উচিত ব্যৱস্থাও ল'ম। কিন্তু আপুনি এনেকৈ মন বেয়া নকৰিব। আজি বছৰটো শেষৰ দিন নহয় জানো? আমি সকলোৱে প্লেন কৰা হিচাপতে আমি আজি বনভোজলৈ যোৱাৰ কথাহে আছিল, কিমান ফূৰ্তি কৰাৰ কথাটো আছিল। আপুনি এনেকৈ মন বেয়া কৰিলে নহ'ব নহয়। সেইটোৱেতো কথা, এনেকৈ মন বেয়া কৰিব নাপায় নহয়। যি মানুহৰ পইচা খৰচ হ'ল আমাৰ গোটৰ সাঁচতীয়া ধনৰ পৰা আমি ঘূৰাই দিম। আজি 31 ডিচেম্বৰ দিনটোত আপুনি মন বেয়া কৰি নাথাকিব। ব'লক, আমি সকলোৱে মিলি যোনে যেনেকৈ পাৰোঁ ব্যঞ্জন ৰান্ধি সেই নদীৰ কাষতে এসাঁজ খাওঁগৈ। আপোনাৰ মনটো ভাল লাগিব বাইদেউ, ব'লক। এতিয়া সকলোৱে নাচিব লাগিব দেই, নানাচো বুলি ক'লে নহ'ব। জেঠাই, আপুনি আজি নাচিব লাগিব দেই ভালকৈ। তোমালোকে যদি আনিছা তেনেহ'লে মই শ্বাহৰুখ খানৰ গানতহে নাচিম আকৌ। কি কয়? ঝুমে জো পাঠান মেৰি জান নে কি কয়?